নমস্কাৰ সকলোকে তো ফাইনেলি আমি আহি পালোঁ 30 ডেজ MCQ চেলেঞ্জৰ ডে 12ত আৰু আজি ডে 12ত মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নহয় দুটা গুড নিউজ তো ফাৰ্ষ্ট গুড নিউজটো এইটো যে সেবাই এইটো কনফাৰ্ম কৰি দিছে যে এইবাৰ মেট্ৰিক 2024ত চাৰিটা ছাবজেক্ট সায়েন্স SST আৰু ইংলিছ এই চাৰিটা ছাবজেক্টত টোটেল 45টা MCQ থাকিব তো এইটো কনফাৰ্মেশ্যন সেবাৰ ফালৰ পৰা নাও আহি গৈছে ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হ'ল কি যদি এটা ষ্টুডেণ্টে অকল MCQ ভালকৈ প্ৰেক্টিছ কৰে তেওঁ 45ৰ ভিতৰত 45 স্কোৰ কৰিব পাৰিব আৰু স্কুলৰ পৰা 10 মিলি হৈ যাব 50 সেকেন্ড আৰু সবচে ইম্পৰ্টেণ্ট গুড নিউজটো এইটো যে সেবাৰ ফালৰ পৰা কৈ দিয়া হৈছে যে 45টা MCQ সলভ কৰাৰ কাৰণে এটা ষ্টুডেণ্টৰ হাতত 1.5 ঘণ্টা মিন্স 90 মিনিট সময় থাকিব 90 মিনিটত তেওঁ MCQ টো সলভ কৰি কিনে OMR হিতত চিন দিব লাগিব সো দুটা গুড নিউজ আমাৰ হাতত ফাইনালি সেবাৰ ফালৰ পৰা আহি গৈছে নাও নেক্সট 18 দিনত আমাৰ কাম এখিনতি যে আমি ভালকে MCQ প্ৰেক্টিছ কৰিম আৰু মেট্ৰিক 2024ত আমি যিমান ভাবো সিমানেই মাৰ্ক উঠাব ওয়ানটো আমাক কি দিয়া আছে লঘু সালফিউৰিক এসিডৰ লগত Na ধাতু এটুকুৰা যোগ কৰিলে তলত দিয়া কোনটো গ্যাস উৎপন্ন হ'ব আচ্ছা হুইচ অফ দ্য ফলোইং গ্যাস উইল বি ফৰ্মড when a piece of sodium is added to dilute sulfuric acid আচ্ছা dilute sulfuric acid তে কি আছে এসিডৰ লগত মই Na টো কি মেটেল মেটেল টো মই মোক মিক্স কৰিব দিছি তো সিম্পল সাম মেটেল প্লাস এসিড করলে কি হয় সল্ট প্লাস হাইড্রোজেন গ্যাস তো হাইড্রোজেন গ্যাসটোৰ নাম কি হ'ব হাইড্রোজেন গ্যাস কোশ্চেন নাম কি দিয়া আছে ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ এই বিক্ৰিয়াটো কোনটোৰ এক্সাম্পল হ'ব কোনটো ৰিঅ্যাকশনৰ এক্সাম্পল হ'ব হচ্ছে তো বিক্রিয়াটো কি দিয়া আছে ফেরিক অক্সাইড আৰু এলুমিনিয়াম ফেরিক অক্সাইড প্লাস এলুমিনিয়াম গিভস এলুমিনিয়াম অক্সাইড প্লাস আয়রন তো কি হৈছে এলুমিনিয়ামটো ফাৰ্স্ট একলাই আছিল তো ই আয়রনটো আউট কৰি দিছে আউট কৰি দিলে কি বিক্রিয়া হ'ব এইটো অপহৰণ বিক্রিয়া ডিসপ্লেসমেন্ট রিঅ্যাকশন বাস নেক্সট কোশ্চেন নাম্বার সি নাম্বার কোশ্চেনটো কি দিছে কার্বন পরমাণুবোৰ একক বন্ধনী সংযুক্ত হৈ গঠন হোৱা যৌগ আচ্ছা দ্য কম্পাউন্ড in which carbon atom linked by single bondor carbon compound কি বলে একক বন্ধনী কার্বন কম্পাউন্ড কি বলে মনত আছে একক বন্ধনী কার্বন কম্পাউন্ড বলে কি সংপৃক্ত যৌগ কি বুলি কয় সংপৃক্ত যৌগ আৰু দ্বি বন্ধনী বা ত্ৰি বন্ধনী হলি অসংপৃক্ত যৌগ দ্বি বন্ধনী বা ত্ৰি বন্ধনী হলি কি হ'ব আনসেচুৰেটেড কম্পাউন্ড আৰু ওয়ান সিঙ্গেল বন্ড হলি হ'ব স্যাচুৰেটেড কম্পাউন্ড দুই নম্বৰ কোশ্চেনটো কি দিয়া আছে তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব আচ্ছা বঢ়িয়া হুইচ অফ দ্য ফলোইং মেটেল ক্যান ডিসপ্লেস কপাৰ ফ্ৰম কপাৰ সালফেট আচ্ছা কপাৰ সালফেটৰ পৰা কপাৰক কি কৰিব লাগে কপাৰ সালফেটৰ পৰা কপাৰক কি কৰিব লাগে আউট কৰিব লাগে অপসাৰিত কৰিব লাগে মানে আউট কৰিব লাগে কেনকে কৰিব যোনটো ধাতু কপাৰতকৈ বেছি সক্ৰিয় যোনটো ধাতু কপাৰতকৈ বেছি ৰিয়েক্টিভ কি কৰিব तो सिल्वर कपार के कम रिएक्टिव गोल्ड कपार के कम रिएक्टिव जिंक कपार के बेसि रिएक्टिव मार्क्यूरियो कपार के कम रिएक्टिव चैप्टार 3 रिएक्टिविटी सीरीज का बढ़िया के दिया है मैं अलरेडी आगते এটা ভিডিও দিও দিছো নেক্সট কোশ্চেন ই নম্বৰ কোশ্চেনটো কি দিছি জৈৱ গেছত থকা মিথেনৰ শতকৰা পৰিমাণ দা পাৰ্চেন্টেজ অফ মিথেন ইন বায়োগেছত মিথেন কিমান থাকে বায়োগেছত মিথেন নৰ্মালি 50 বা 75% থাকে নৰ্মালি কিমান থাকে 50% বা 75% তো আমি 75% এফ কোশ্চেনটো কি আছে ক্ষাৰ ধাতুসমূহৰ বহিৰতম খোলাত থকা ইলেক্ট্ৰনৰ সংখ্যা আছে আচ্ছা ক্ষাৰ ধাতুৰ বহিৰতম খোলাত থকা ইলেক্ট্ৰনৰ সংখ্যা দা নাম্বাৰ অফ ইলেক্ট্ৰনছ in the valence cell of alkali metalor মানে বাহিৰৰ সেলটোত কিমানটা ইলেক্ট্ৰন থাকে এইটো হচ্ছে alkali metal ক্ষাৰ ধাতু গুণগিলা যেটো ফাৰ্স্ট বৰ্গ আছিল পৰ্যায়িত তালিকাৰ যেটো প্ৰথম বৰ্গ মানে প্ৰথম ভাৰ্টিকেল লাইন হে লাইনটো যিমান মেটেল আছিল তাকে তাহাঁতক কি বুলি কয় ক্ষাৰ ধাতু alkali metal আৰু ইয়াৰ প্ৰথম বৰ্গত কেইটা আছিল বাহিৰৰ হেৰিটোত এটা আছিল সো এইটো হ'ব 1 নেক্সট কোশ্চেন নম্বৰ জি নম্বৰ কোশ্চেন কি দিছে তলত উল্লেখ কৰা কৰ্মীত উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ তলৰ কোনটো উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হয় হচ্ছে হুইচ অফ দ্য ফলোইং ইজ প্লান্ট হৰমন কোনটো হয় তো ইনসুলিন নহয় থাইৰক্সিন নহয় অবষ্ট্ৰোজেন নহয় তো হয় কোনটো সাইটোকাইনিন নেক্সট কোশ্চেন এইচ নম্বৰ কোশ্চেনটো কি দিছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সংঘটিত হয় ক'ত হয় হচ্ছে দ্য ৰিয়েকশন হুইচ produce carbon dioxide water and energy by breaking down of pyruvate molecule আচ্ছা pyruvate molecule ভাঙি কিনে carbon dioxide water and energy কত হৈছিল মাইটোকন্ড্রিয়া দিছিল আছে যদি কার্বন ডাই অক্সাইডৰ লগত ইথানল হয় দেন ইষ্ট হ'ব আৰু যদি কার্বন ডাই অক্সাইডৰ লগত কি হয় ল্যাকটিক এসিড হয় দেন এটো মাংস পেশী হ'ব দেন এটো মাসল সেল হ'ব নেক্সট কোশ্চেন নম্বৰ আই নম্বৰ কোশ্চেনটো কি দিছে এখন দাপুনে এটা অসৎ থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰিছে বঢ়িয়া কি কৈছে অসৎ
থিয় আৰু সংকুচিত প্ৰতিবিম্বটো গঠন কৰে দাপোনখন হ'ব দাপোনখন কি হ'ব হচ্ছে আমাক See, the type of mirror which from virtual erect and reduce image আচ্ছা এটা বস্তু মনত ৰাখিম যদি অসৎ হয় যদি ভাৰ্চুৱেল ইমেজ বনায় বুজি দুটা কেছ যদি ভাৰ্চুৱেল ইমেজত কি হয় ৰিডিউস সাইজ হয় সাইজটো সৰু হয় সংকুচিত হয় দেন সেইখান কি হ'ব দেন সেইখান হ'ব আপোনাৰ উত্তল দাপোন এখন কি হ'ব উত্তল দাপোন মিন্স কনভেক্স লেন্স কি হ'ব এখন কনভেক্স উত্তল দাপোন আৰু যদি অসৎ প্ৰতিবিম্ব হয় আৰু সংকুচিত নহয় কিন্তু কি হয় বিবৰ্ধিত প্ৰতিবিম্ব হয় তে হেতু কনকেভ হ'ব তে হেতু কি হ'ব কনকেভ মানে হেতু কি হ'ব অবতল দাপোন আচ্ছা এতে আমাৰ সংকুচিত কৈছে সো উত্তল দাপোন হ'ব সো এনসারটো কি হ'ব উত্তল দাপোন উত্তল দাপোন নেক্সট কোৱেশ্চন কোৱেশ্চন কি আছে যোজন কহত থকা ক্ৰমজমৰ সংখ্যা তো ইয়াতে কোৱেশ্চনটো আমাৰ অলপমান ভুল হৈ আছে কাৰণ এতে আমাৰ হেৰিটা বিলাক আছে তো এইটো কোৱেশ্চন বাদ দি কিনে আমি কে নম্বৰ কোৱেশ্চন কে নম্বৰ কোৱেশ্চন কি আছে চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰিত কৰে আচ্ছা ইয়াৰে যদি ইংলিছ এই ইংলিছটো মানে এইটো কোৱেশ্চন ইংলিছটো এতে আহিছে ভুলতে তো কোৱেশ্চনটো কি আছে চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে মানে আমাৰ চকুত কিমান লাইট এন্টাৰ কৰিব তো সেইটো কোনি কন্ট্ৰোল কৰে আৰু কোনি কন্ট্ৰোল কৰে চকুৰ মনি কন্ট্ৰোল কৰে বুজি এটু কোনি কন্ট্ৰোল কৰে পিউপিলে কন্ট্ৰোল কৰে নেক্সট এল নম্বৰ কোৱেশ্চন এল কোৱেশ্চনটো কি আছে তলৰ কোনটো সমবৃত্তিক অংগ পৰে আছে সমবৃত্তিক এনালগাছ অৰ্গান এনালগাছ সমবৃত্তিক মানে কি যাৰ কাম একে কিন্তু গঠন কি বেলেগ যাৰ ষ্ট্ৰাকচাৰটো বেলেগ কিন্তু ফাংচনটো একে তো কি হ'ব চৰাইৰ দেউকা আৰু হৰহৈপত ঠেং দুটাৰ কাম বেলেগ স্তন্যপায়ী আৰু উভচৰৰ ঠেং দুটাৰে কাম বেলেগ চৰাইৰ আৰু বাদুলিৰ দেউকা চৰাইৰ যিখন পাখা আৰু বাদুলিৰ যিখন পাখা উইংছ অফ বাৰ্ডছ এণ্ড বেটছ দুটাৰ ষ্ট্ৰাকচাৰ বেলেগ কিন্তু ফাংচন একে সো এনসাৰ হ'ব 3 নেক্সট কোৱেশ্চন এম নম্বৰ কোৱেশ্চন কি দিয়া আছে 6 ওম ৰোধৰ তিনিটা ৰোধক সমান্তৰাল সজ্জাত সংযোগ কৰিলে সমতুল্য ৰোধ হ'ব আচ্ছা when 3 resistor each of 6 ohm are connected in parallel then the total resistance of combination will be acha তিনটা 6 ohmor resistance কি করছি তিনটা 6 ohmor resistance parallelly যোগ করছি তো কিমান হ'ব 1/6 plus 1/6 plus 1/6 এটো সলভ করলে পাম আমি কিমান বুঝি তো 1/r মানে পালো কিমান আমি 3/6 তো r মানে কিমান পাম 6/3 তো এটো কিমান হ'ব 2 তো आंसर হ'ব কিমান 2 ohm बस नेक्स्ट क्वेश्चन नंबर एन नंबर क्वेश्चन কি আছে তলৰ কোনটো জীৱ নিম্নীকৰণ আৱৰ্জনা নহয় জীৱ নিম্নীকৰণ আৱৰ্জনা নহয় which of the following is not biodegradable মানে জীৱ নিম্নীকৰণ আৱৰ্জনা মানে কি যোনটো মাটিৰ লগত মিলি নাযায় not biodegradable মানে কি যেটো মাটিৰ লগত মিক্স নহয় তো পাকঘৰৰ শাক-পাচলি আৱৰ্জনা এটো মাটিৰ লগত মিহলি হয় কিচেন ওয়েস্ট এটো মাটিৰ লগত মিহলি হয় পুৰণা ফটা কাপোৰ এটো মাটিৰ লগত মিহলি হয় প্লাষ্টিকৰ মোনা প্লাষ্টিক বেগটো মাটিৰ লগত মিহলি নহয় তো এটো নট বায়োডিগ্ৰেডেবল হ'ব নেক্সট ও নম্বৰ কোৱেশ্চনটো কি আছে প্ৰবাহ চালিত বৃত্তাকাৰ কুণ্ডলীৰ কেন্দ্ৰৰ মাজেৰে যোৱা চুম্বকীয় ক্ষেত্ৰ ৰেখাবোৰ আচ্ছা The magnetic field line passing through a current carrying solenoid আচ্ছা সলিনয়ডৰ মাজত যেগলা চুম্বকীয় ক্ষেত্ৰ যেগলা চুম্বকীয় ৰেখা যায় হেগলাৰ আকাৰটো কি হৈছে আকাৰটো কি হয় এনেকুৱা আছিল এনেকা লিখিব এইটো কি আছিল অৰ্ধবৃত্তাকাৰ হাফ সাৰ্কেল তো आंसर হ'ব কিমান অৰ্ধবৃত্তাকাৰ নেক্সট পি নম্বৰ কোৱেশ্চনটো কি আছে ৰাজস্থানৰ যোধপুৰৰ ওচৰত খেজৰালি গাঁৱত খেজৰি গছবিলাকৰ ৰক্ষা কাৰণে 1731 চনত প্ৰাণ আহুতি দিয়া মানুহৰ সংখ্যা আচ্ছা The number of people who sacrificed their life for protection of khezri trees in Khezrali village near Jodhpur in Rajasthan আচ্ছা এইটোৰ পৰা কোৱেশ্চন প্ৰায় আহি থাকে বুজি খেজৰালি গাঁৱত 1731 চনত কি হৈছিল খেজৰি গছৰ ৰক্ষাৰ কাৰণে 363 টা মানুহে কি দিছিল প্ৰাণ আহুতি দিছিল এইটোৰ পৰা কোৱেশ্চন আহি থাকে কি কিতেবা হুদে কিমানটা মানুহ 363 টা মানুহ কিমান চনত 1731 চন 1731 কোন গাঁও আছিল যোধপুৰ ইন ৰাজস্থান হৈছে গাঁওখনৰ নাম হ'ল খেজৰালি হৈছে গছডালৰ নাম হ'ল খেজৰি আচ্ছা আৰু এটা কথা এই গোটেই প্ৰক্ৰিয়াটোৰ ওপৰত মানে এই গোটেই যেটো ঘটনা ঘটিছিল তাৰে ওপৰত চৰকাৰে এটা বঁটা দিছিল সেই বঁটাটোৰ নাম কি অমৃতা দেৱী বিষ্ণৈ নেশনেল এৱাৰ্ড ফৰ ফৰেষ্ট কনজাৰভেশ্যন
কি অমৰক্ষাৰ বাবে কি কৰে অমৃতা দেৱী বিষ্ণুৱে বঁটা প্ৰদান কৰে কোনে চৰকাৰে এইটো ঘটনাৰ ওপৰতে এই ঘটনাটোৰ পৰা কোৱেশ্চন প্ৰায় আহে কোৱেশ্চনটো কি কেৱল গাখীৰত পোৱা শৰ্কৰাৰ নাম দ্য মনোচেকাৰাইড হুইচ ফাউণ্ড ইন অনলি মিল্ক আচ্ছা অনলি মিল্কত পোৱা যিটো মনোচেকাৰাইড যিটো অকল গাখীৰত পোৱা শৰ্কৰা সেইটো হ'ল কি গ্লেক্টোজ এইটো কোৱেশ্চন আউট অফ চিলেবাছ কোৱেশ্চন তথাপিতো জানি থৈ দিওঁ পিছত যদি কেতিয়াবা কাম দেয় দি দিব নেক্সট আর কোৱেশ্চনটো আর কি আছে তলৰ কোনটোৱে এলকেনৰ সাধাৰণ সংকেত বুজায় আচ্ছা এলকেনৰ সাধাৰণ সংকেত বুজায় হুইচ অফ দ্য ফলোইং ইজ দ্য জেনেৰেল ফৰ্মুলা অফ এলকেন এলকেনৰ জেনেৰেল ফৰ্মুলা কি আছিল CnH2n+2 আছে এলকেন আছিল কি সংপৃক্ত যৌগ যাৰ একো বান্ধনী থাকে আৰু তাৰ সাধাৰণ সংকেতটো কি আছিল CnH2n+2 মানে কাৰ্বন যিমান হাইড্ৰজেন 2 গুণতকৈ 2 বেছি হৈছে এটো আছিল এলকেন নেক্সট এস নম্বৰ কোৱেশ্চনটো কি আছে মৌল এটাই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো আচ্ছা এন এলিমেন্ট ৰিয়েক্ট উইথ অক্সিজেন টু ফ্ৰম এ কম্পাউণ্ড উইথ হাই মেল্টিং পইণ্ট and the compound is soluble in water the element to কি আছিল ক্যালসিয়াম এটো বস্তু আমি আগতেও পাইছো নেক্সট কোৱেশ্চন টি দিয়া কোনটো গ্ৰন্থি অন্তঃস্ৰাৱীয় নহয় which of the following is not endocrinic gland আচ্ছা অন্তঃস্ৰাৱীয় গ্ৰন্থি endocrinic gland মানে কি যোনি ব্লাডৰ নাৰ্ভত ডাইৰেক্ট হৰমনটো ৰিলিজ কৰে যিটো হৰমন ডাইৰেক্ট ব্লাডত ৰিলিজ হয় হেতু কি হ'ব অন্তঃস্ৰাৱীয় গ্ৰন্থি হয় যিটো গ্ৰন্থিয়ে কি কৰে হৰমনটো ডাইৰেক্ট ব্লাডত দি দিয়ে হেতু অন্তঃস্ৰাৱীয় গ্ৰন্থি এন্ডোক্ৰাইনিক গ্ল্যান্ড হয় তো এড্ৰিনালিন গ্ৰন্থিটো ডাইৰেক্ট ব্লাডত আহে থাইৰয়ড গ্ৰন্থিৰ পৰা যিটো থাইৰয়ড হৰমন আহে হেতু ডাইৰেক্ট ব্লাডত আহে অগ্নাশয় গ্ৰন্থিটো ডাইৰেক্ট ব্লাডত আহে তো এনসার নহয় কিন্তু প্ৰস্টেট গ্ৰন্থিটো নহয় প্ৰস্টেট গ্ল্যান্ডটো এন্ডোক্ৰাইনিক গ্ল্যান্ড অন্তঃস্ৰাৱীয় গ্ৰন্থি নহয়